নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে এটা ৰেলত যাত্ৰা কৰিছে আৰু ৰেলত যাত্ৰা কৰোঁতে আপোনালোকৰ বিশেষ এটা সমস্যা হৈছে বা আপুনি যোনটো ছিটত বহি আছে এই ছিটটোৰ আপোনাৰ বিশেষ কাৰণে এটা কমফৰ্টেবল হোৱা নাই বা আপোনাক কোনো এজন লোকে খুব ডিষ্টাৰ্ব দিছে। গতিকে এনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যা হ'লে আপুনি সমাধান কেনেকৈ কৰিব এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, ৰেলত আমি এইখানে যাত্ৰা কৰোঁ যে যেতিয়া আমি ৰেলত যাত্ৰা কৰোঁ তেতিয়া আমাৰ যিখিনি খৰচা পাতি হয় এই খৰচা পাতিটো খুব কম হয়। গতিকে এই ক্ষেত্ৰত যেতিয়া আমি খৰচা কম কৰিবলৈ যেতিয়া আমি ৰেলত যাত্ৰা কৰোঁ তেতিয়া এই সময়ত যাত্ৰা কৰোঁ তেতিয়া আমাৰ কিছুমান অসুবিধা আহি যায়। তেতিয়া এই অসুবিধাটো দূৰ কৰিবলৈ হ'লে আমাৰ হাতত মাত্ৰ দুটা উপায় থাকে আৰু এই দুটা উপায়ৰ প্ৰথম উপায়টো হৈছে আপোনাৰ হেল্পলাইন নাম্বাৰ। হয়, ৰেলৰ এটা হেল্পলাইন নম্বৰ আছে। আপুনি সেই হেল্পলাইন নম্বৰটোত আপুনি কল কৰি আপোনাৰ যিখিনি সমস্যা হয় এই সমস্যাখিনি জনাই পিনে আপুনি সমাধান কৰিব পাৰে আৰু এই হেল্পলাইনৰ নম্বৰটো হৈছে 139। হয়, আপুনি নোট কৰি লওক, আকৌ কৈ দিছোঁ 139 হৈছে ৰেলৰ হেল্পলাইন নম্বৰ। গতিকে আপুনি সেই হেল্পলাইন নম্বৰটোত আপোনাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আপুনি জনাই দি আপুনি এই সকলোবোৰ সমস্যাৰ সমাধান কৰিব পাৰে। কিন্তু লক্ষ্য কৰিবটো সেইটোৱে যে আপুনি যেতিয়া এই হেল্পলাইন নম্বৰটোত কল কৰিব তেতিয়া আপুনি নিশ্চিতভাৱে আপোনাৰ যিখিনি PNR নম্বৰ থাকিব ৰেলৰ টিকেটটোত আপোনাৰ যিখিনি PNR নম্বৰ আছে এই PNR নম্বৰটো আপুনি জনাব পাৰিব লাগিব। লগতে আপোনাৰ যিখিনি ছিট নম্বৰ আছে এই ছিট নম্বৰটো আপুনি সঠিকভাৱে জনাব পাৰিব লাগিব। আৰু যেতিয়া আপুনি এইদৰে PNR নম্বৰটো আৰু ছিট নম্বৰটো যদি আপুনি সঠিকভাৱে জনাই দিয়ে তেতিয়া আপোনাৰ যিখিনি সমস্যা আছে এই সমস্যাটো তেওঁলোকে অতি সোনকালে আপোনাক সমাধান কৰি দিব। ইয়াৰ পাছতে 2 নম্বৰটো হৈছে ৱেবছাইট বা আপোনাৰ ৱেব পৰ্টেল বা এপ্লিকেশ্যন। হয়, আপোনালোকে আজিকালি জানে যে আমাৰ সকলোৰে হাতত এটা স্মাৰ্টফোন থাকে। গতিকে আপুনি যদি বিচাৰে তেন্তে আপোনাৰ ৰেল যাত্ৰাত যদি কিবা কাৰণত যদি কিবা অসুবিধা হয় বা কিবা সমস্যা হয় এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপুনি ৰেলৰ যিখিনি ৱেবছাইট আছে এই ৱেবছাইটত গৈ পিনে আপুনি তাত কমপ্লেইন বক্সত কমপ্লেইন কৰিব পাৰে আৰু অথবা আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা আপোনাৰ ৰেলৰ যিখিনি অফিচিয়েল এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি লয়। তেওঁলোকৰ যিখিনি এপ্লিকেশ্যনটোৰ যিখিনি ডেছবৰ্ড থকা যিখিনি মেনু এই মেনুটোৰ ভিতৰত আপুনি এটা কমপ্লেইন বক্স এটা অপশ্যন পাব। আপুনি এই অপশ্যনটোত গৈ পিনে আপুনি কমপ্লেইনটো আপুনি ছাবমিট কৰি দিলে ৰেলৰ কৰ্তৃপক্ষই আপোনাক অনতিপলমে ফোন কৰিব আৰু ফোন কৰাৰ পাছত আপোনাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি জনাই দিব। লগতে আপোনাক জনাই দিয়াৰ লগে লগে পৰৱৰ্তী সময়ত ৰেল কৰ্তৃপক্ষই আপোনাক এই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰি দিব। গতিকে এয়াই হৈছে যদি কোনো কাৰণত যদি আপুনি ৰেলৰ যাত্ৰা কৰোঁতে কিবা এটা সমস্যা হয় বা বিশেষ কোনো ধৰণৰ লোকে আপোনাক যদি কিবা কাৰণত দিগদাৰ দিয়ে তেতিয়া এই দিগদাৰ দিয়া সমস্যাখিনি সমাধান কৰিবলৈ আপোনাৰ যিখিনি বিকল্প ব্যৱস্থা আছে এয়া আজি ভিডিঅ'ত জনাই দিলোঁ। গতিকে ভিডিঅ' চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেন্তে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।